তৃতীয় শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈ স্বাগতম। আজিৰ ভিডিঅ'ত দেওবাৰী সংস্কৃতমৰ দ্বিতীয় পাঠ সম্ভাষণম তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাবা। এই পাঠত কৈছে আচাৰ্য ভো মাধৱ ভৱান উত্তিষ্ঠতু পুস্তকম স্বীকৰোতু ইদানীম পঠতু এতিয়া পঢ়া। মানৱ কিং পঠানি আচাৰ্য আচাৰ্য কথাম পঠতু মাধৱ ভৱান কথাম লিখতু দীপক ভৱান কথাম শৃণুতু ভৱন্তঃ উত্তিষ্ঠন্তু ভৱন্তঃ কথাম পঠন্তু ভৱন্তঃ কথাম লিখন্তু ভৱন্তঃ কথাম শৃণ্বন্তু। আচাৰ্য ভো গীতে ভৱতি অত্ৰ আগচ্ছতু সুধাখণ্ডম স্বীকৰোতু ইদানীম লিখতু। গীতা অহম কিম লিখানি আচাৰ্য আচাৰ্য কবিতাম লিখতু মালে ভৱতি কবিতাম পঠতু কৰবি ভৱতি কবিতাম গায়তু ভাৰতী ভৱতি কবিতাম শৃণুতু ভৱত্যঃ আগচ্ছন্তু ভৱত্যঃ কবিতাম লিখন্তু ভৱত্যঃ কবিতাম পঠন্তু ভৱত্যঃ কবিতাম গায়ন্তু ভৱত্যঃ কবিতাম শৃণৱন্তু। এবাৰ মই অৰ্থ সহ এবাৰ গোটেই পাঠটো পঢ়ি দিম, তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে মনোযোগেৰে শুনিবা আৰু চাবা। ইয়াত কৈছে আচাৰ্য, মানে ইয়াত আচাৰ্য আৰু মাধৱৰ লগত কথা হৈছে যে আচাৰ্য ভো মাধৱ ভৱান উত্তিষ্ঠতু, হে মাধৱ তুমি উঠা, পুস্তকম স্বীকৰোতু মানে কিতাপখন লোৱা, ইদানীম পঠতু এতিয়া পঢ়া। মানৱ কিম পঠানি আচাৰ্য, মানৱে কৈছে কি পঢ়িম আচাৰ্য আচাৰ্য কথাম পঠতু কথা মানে কাহিনী পঢ়া। মাধৱ ভৱান কথাম লিখতু, মাধৱক কৈছে যে মাধৱ তুমি কাহিনী লিখা। দীপক ভৱান কথাম শৃণুতু মানে দীপক তুমি কাহিনী শুনা। এতিয়া চবকে কৈছে একেলগতে ভৱন্তঃ, ইয়াত ভৱান ভৱন্তঃ বহুবচন, ইয়াত ভৱন্তঃ উত্তিষ্ঠন্তু তোমালোকে উঠা। ভৱন্তঃ কথাম পঠন্তু তোমালোকে কাহিনী পঢ়া। ভৱন্তঃ কথাম লিখন্তু তোমালোকে কাহিনী লিখা। ভৱন্তঃ কথাম শৃণ্বন্তু তোমালোকে কথা অৰ্থাৎ কাহিনী শুনা। আচাৰ্য ভো গীতে ভৱতি অত্ৰ আগচ্ছতু, আচাৰ্য কৈছে হে গীতা তুমি ইয়ালৈ আহা। সুধাখণ্ডম স্বীকৰোতু চকডাল লোৱা, ইদানীম লিখতু এতিয়া লিখা। গীতা কৈছে অহম কিম লিখানি আচাৰ্য আচাৰ্য মই কি লিখিম আচাৰ্য কবিতাম লিখতু কবিতা লিখা। মালে ভৱতি কবিতাম পঠতু মালা তুমি কবিতা পঢ়া। কৰবি ভৱতি কবিতাম গায়তু কৰবি তুমি কবিতা গোৱা। ভাৰতী ভৱতি কবিতাম শৃণুতু তুমি কবিতা শুনা বা তুমি কবিতাটো শুনা। ভৱত্যঃ আগচ্ছন্তু ভৱত্যঃ কবিতাম লিখন্তু, মানে ইয়াত ভৱতী আছিল এজনী, এতিয়া ভৱত্যঃ বহুবচন, তো ভৱত্য তোমালোক আগচ্ছন্তু মানে আহা। ভৱত্যঃ কবিতাম লিখন্তু তোমালোকে কবিতা লিখা। ভৱত্যঃ কবিতাম পঠন্তু তোমালোকে কবিতা পঢ়া। ভৱত্যঃ কবিতাম গায়ন্তু তোমালোকে কবিতা গোৱা। ভৱত্যঃ কবিতাম শৃণ্বন্তু তোমালোকে কবিতা শুনা। ইয়াত ভৱতী একবচন, ভৱত্যঃ বহুবচন, স্ত্ৰীলিংগৰ ক্ষেত্ৰত। এই পাঠটো পঢ়ি কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা।